এই লোক থেকে তো লেভেলে কে আছে 이거 막혀요 하이처제 মই হাঁহিছো কাৰণ আজি এই জেলত মোৰ শেষ দিন আজি মোক কোনেও ৰখাব নোৱাৰে এই জেলৰ দেৱাল যিমানে ওখ আৰু শক্তিশালী নহওক কিয় এই দেৱাল মই আজি পাৰ হবে এই ভুল নকৰিবি বিৰিখ তোর যদি আকৌ জেলৰপৰা পলাবলৈ চেষ্টা কৰ এইবাৰ কেউ জেলারে তো ধৰিবলৈ চেষ্টা নকৰে ডাইরেক্ট কুটিয়াই দিব পাৰে কোনো গ্যারান্টি নাই কিন্তু মই তোক গ্যারান্টি দিছো মই আজি ইয়াৰ পৰা ওলামেই ওলাবই লাগিব বুজিছ কাৰণ আজি মোৰ বিৰিনাৰ বিয়া বহি দিন কটাইছে হিলিনা তাৰ অপৰাধৰ শাস্তি সি পাইছে জেলত পচি মৰিছে সি জেল নহয় পিহি তাক ফাঁচি দিব লাগে ফাঁচি নহলে তাৰ দৰে পশু এটাই জেলৰ পৰা যিকোনো মুহূৰ্ততে পলাই আহিব কারো লগত কোনো কথা নাই মাত্র বিৰিনা বিৰিখৰ লগত যাব লাগিব কথা দিবলৈও চেষ্টা নকৰিবি বিৰিনা বিৰিখৰ লগত যাব লাগিব আমি এটা পুলিশক খবর দেখাল মা আরে নহলে কি করে একো ঠিক নাই আরে জেলৰ পৰা পলাই আহিছে কি আৰু বিৰিনা ক্লিক কলা যাব তাৰ কোনো ঠিক নাই আরে পুলিশক খবর দিলাম নাই মামা কাটি পেলাব তা তহত কোনেও মোক শিকাব নালাগে মই কি কৰিব লাগে সি বিৰিনাৰ একো ক্ষতি কৰিব নোৱাৰে আৰু যদি কিবা ক্ষতি কৰে তেন্তে বিৰিখ সিও খাই যাব নোৱাৰে সি বিৰিনাক জৰকে লৈ নাযাওক কিয় মই তাক উভতাই আনিমেই বিৰিনা উভতি আহিবই লাগিব কাৰণ বিৰিনাক মই কেতিয়াও তাৰ হ'বলৈ নিদিওঁ তাই ইচ্ছা কৰিলে হ'ব নোৱাৰে বিৰিনা কিন্তু মামাৰ কথা মতে কাম নহলে মামাৰ বিৰাট খং উঠে আৰু তেতিয়াই মামাৰ মনটো চিৰতকৈ কঠিন হৈ পৰে মামা এতিয়ালৈকে 12টা মাৰ্ডাৰ 14টা হাফ মাৰ্ডাৰ কৰিছে আৰু মামাৰ নামত অসমৰ 22খন থানাত 23 পেকেজ পেণ্ডিং হৈ আছে হ'ব ৰাখিবি এই হিন্দী চিনেমাৰ পৰা লোৱা নতুন কাইদাটোৱে কিমান কাম দিছে এবাৰ মাত্ৰ ইহঁতৰ আগত কৈ দিয়াৰ লগে চবে গম পাই যায় যে উন্মাদ ৰঞ্জন হাজৰিকা কোন হয় পিছে ভাগিনে ইহে কিবা একো বুজা নাই যে লাগিছে অলপ বুজা ঠিক আছে মামা একদম সৰু ছোৱালী পেলাবলৈ কুমাৰ কিন্তু মামাৰ কথা মতে কাম নহলে মোৰ বিৰাট খং উঠে হ'ব ইয়াক মোক বুজাব কিন্তু তাৰ আগতে তোৰ ফাইন কাটিব লাগিব গতিকে তোৰ এটা আঙুলি মোক দিব লাগিব ভাগি পইচা মই এনেকে টাইমত পাবই লাগিব নহলে চালা চবে এনেকে ফাইন দিব লাগিব ভাগি নাই এটা আঙুলি কাটি ভুলে কৰি লাগিব সেইকাৰণে দুটা কাটি পেলাব লাগিছিল আৰু এটা কাটি থৈ আহিলে হ'ল কিন্তু কথা আগে মোক খবৰতে কাৰণ মই ফটো উঠাব লাগিব মানে নিউজৰ লগত ফটো নাথাকিলে নিউজৰ কোনো ভেলুৱে নাথাকে শুনবে চিনাকি দিয়ে নাই নমস্কাৰ মানে মই এম এল এ মানে বিধায়ক
মানে মনোৰঞ্জন লক্ষ্মীৰঞ্জন অধিকাৰী সাংবাদিক লাগিব কামত একো হোৱা নাই মানে মই এতিয়াও ভেঞ্চাৰ সাংবাদিক ভেঞ্চাৰ সাংবাদিক মই বাতৰি কাকত এখনত বিনা বেতনে খাটি আছোঁ মালিকে কৈছে মোৰ যে কোনোবা এজন ডাঙৰ মানুহৰ ইণ্টাৰভিউ ল'লেহে বোলে মোৰ চাকৰিটো পাৰ্মানেণ্ট হ'ব মোৰ অৱস্থাটো দেখিছে নহয় এইটো অৱস্থাত কোনে ইণ্টাৰভিউ দিব কওকচোন ঐ ডাঙৰীয়া বেয়া নাপাই কিনে এটা কাম কৰিব নেকি আপুনি এটা মোক ইণ্টাৰভিউ দি দিয়ক কি মাথাই গৰম কৰিব লাগিছে আৰু পেপাৰত লিখো বুলিহে কৈছিলি তেনেহ'লে এইডাল কিয় লৈ ঘূৰিছ এইটো এনে বস্তু বন্ধুত্ব বেছি ডেঞ্জাৰাছ এবাৰ মুখত আগত ধুবি খেলা খতম ইণ্টাৰভিউটো মই দিছোঁ আমাৰ মামাৰ মনটো একদম কাপোৰ ছোৱালীকে আজি সময় নাই এইখন অসমতো ইণ্টাৰভিউ দিয়া মানুহৰ অভাৱ ঘটিব নালাগে আৰে আমাৰ বাছ ষ্টেণ্ডৰ ৰোমিঅ' বাবত মৰি আছে এতিয়া আজি বিৰিণাক লগ কৰি কিবা কোৱাৰ নাই মৰা একদম টাইমত আহি গৈছো তাই আহিছে জাননে আজি এটা ক্লাছো ভালদৰে নহ'ব এফালে আকৌ এক্সামে আহিব গৈ কি যে হ'ব নহয় মোৰ বৰ চিন্তা হৈছে আৰু চাচোন বাছখন পুনৰ দিন সময়ত নাহে তাকেইতো সেইদিনা মই আধা ঘণ্টা ৰ'লো আজি বা কিমান দেৰি ৰ'ব লগা হ'ল আহিলে আজি আহিলে তোৰ দ্বাৰা নহৈছে আৰু দেই এনেকে চাই থাকোঁতে যাব তোৰ আৰে দেখা নাই লগত এজনী লৈ আনিছে তেতিয়া কি হ'ল কমচে কম তই মাতটো লগাই তই নামটো সুধিব পাৰিলি আরে এমএলএ নাম তো জানোই দেখো বিরিনা মানে বিরিখর বিরিনা তাই উপ মই উপ দেখিছ কেনেকৈ মিলি গৈছে তই বৰ মিলাই থাক দেখিবি কেতিয়াবা কৰবাৰ পৰা বসন্তত নিয়ম ৰ ল চ তই এইবোৰ আহি তোৰ বক লৈ গুচি গৈছে তোৰ কেৱল নিগেটিভ কথা হ'ব দে মই গৈ থাকোঁ শুনি যাক আরে অফিসলৈ যাওঁ গ'ত প্ৰাইভেট কোম্পানীৰ চাকৰি যি কামোৰ নহয় কোনোমতে ব্ৰেক টাইমত অলপ সময় মিলাই বিৰিনাক চাবলৈ আহোঁ ইফালে দেৰি কৰিব লাগিলে বছৰ গাড়ীটো খুলিবলৈ আছে ওই মিলে যা উঠি দিছে মই লগ পাইছো দেই বাই যা তোৰ বছ আছে বাবে তই গালি খাব পাৰিছ মই গালি খাব পৰা নাই মোৰ বছেই নাই মোৰ কোনো বছ নাই তাৰমানে মোৰ কোনো চাকৰিয়ে নাই তাৰমানে মোৰ কোনো টেলেণ্টেই নাই নাই এই এমএলএ টেলেণ্টৰ অভাৱ ঘটা নাই দেই বিৰিখা সন্ধিয়া ৰুমলৈ সোনকালে আহিবি ভাড়াঘৰ কেনেকৈ চিনি পালা কি ভাড়া ঘৰ কেনেকৈ চিনি পালো তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে মই তোমাক কেনেকৈ চিনি পালো হয়নে তাকেইতো তুমি মোক কেনেকৈ চিনি পালা আমাৰতো চিনাকিয়ে হোৱা নাই কি ভাবিছিলা তুমি মোক সদায় বাছ ষ্টেণ্ডত ৰৈ চাই থাকিবা দিনে নিশাই মোৰ কথা ভাবি থাকিবা আৰু মই কি গমেই নাপাম নহয় বিৰিনা মই মানে আচলতে হ'ব আৰু একো ক'ব নালাগে তুমি মই জানো তুমি মোক মনে মনে ভাল পোৱা কিন্তু তুমি মোক এটা কথা কোৱাচোন আজিলৈকে তোমাৰ মনৰ কথাবোৰ মোক খুলি কোৱা নাই কিয় আনকি তুমি মোৰ লগত চিনাকিও হোৱা নাই কিয় ভয় বিৰিনা ভয় লাগে যদি তুমি মোৰ মনৰ কথাবোৰ বুজি নোপোৱা যদি তুমি মোক ভুল বুজি মোক বেয়া পাবলৈ লোৱা আৰু যদি এই ইমানবোৰ যদি লৈ তুমি মোক প্ৰেম কেনেকৈ কৰিবা আচলতে এমএলএ তাই মোক ঠিকেই কৈছিল মনৰ কথা খুলি ক'বলৈ তোমাৰ সাহসেই নাই বাপৰে বাপ তুমি তাৰমানে এমএলএ তাকো চিনি পোৱা সব জানো মই তোমাৰ কথা কিন্তু খবৰদাৰ তুমি যদি ইমানেই ভয়াতুৰ তেন্তে আজিৰ পৰা মোক ৰৈ সেই বাছ ষ্টেণ্ডত চাই নাথাকিবা কথা কিন্তু বেয়া হৈ যাব কৈ দিলো এতিয়া আহিছো মই ভয়াতুৰ আরে বিনা সেখানে কোন আছে আরে দুয়ারখন এখানে আছিল বিনা প্লিজ না বিনা প্লিজ বিনা প্লিজ না বিনা
নহ'লে মোৰ ডাঙৰ সমস্যা হ'ব সৰ্বনাশ কৰি পেলাবি দেই বিৰিনা সহায় পেলাইছে তই নহয় নহয় এম এল এ মানে বিৰিনা আহিছিল কিন্তু এইফালে কৰিছে বিৰিনা বিৰিনা আহিছিল সন্ধিয়াতে আছে পেটকেলা শুই থাকিবি আৰু উল্টা পুল্টা সপোন দেখিবি কিমান বাৰ কৈছো যে তোৰ বুকুত অকণমান সাহস বা তোৰ মনৰ কথাখিনি তাই কৈ পেলা দৈপুকি আহিছে আমাৰ আহিল আৰু এইচুবি একদম বেয়া নাপাব দেই মই মানে মাথুল নিদিয়াকৈ আহিলো আচলতে আপোনালোকৰ ভাড়াটো 11 মাহ ধৰি দিয়াই পোৱা নাই যে সেইকাৰণে দেউতাই মোক সুধিলে হ'ব 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 অহা মাহত আমি দুয়ো কিবা এটা মিলাই আছো তহঁতৰ এই 12 মাহ মানে এবছৰৰ ভাড়া আৰে আমি একেলগে দে কি যে কয় মই জানো আপোনাৰ পৰা ভাড়া ল'ব পাৰো মইতো আপোনাক কেতিয়াও পৰ বুলি ভবাই নাই মনে মনে মই আপোনাক নিজৰ মানে আপোন বুলিয়ে ভাবো আপুনি বুজি নাপায় চাহ তই পুখী একদম ঠিক কথা কৈছে দে দৈপুকি চাহ আপোন মানুহৰ পৰা ভাড়া ল'লে ৰিলেশ্যনবিলাক বেয়া হৈ যায় আৰু পুলিচেও একেবাৰে আহি বুকুৰ আপোন বুলি ভাবে এতিয়া মই যাওঁ দেই ইনষ্টাগ্ৰামত ৰিলছ বনাবলৈ আছে ভাল পাব নহয় আপুনি মোৰ ভিডিঅ'বোৰ চাবচোন বহুত ৰোমেণ্টিক চাই ভাল পাব মনে মনে চাই আপুনি ভাড়া টেনশ্যন ল'ব নালাগে এইখন আপোনাৰে ঘৰ দিয়কচোন কি মৰম এমএলএ মানে মনোৰঞ্জন লক্ষ্মীৰঞ্জন অধিকাৰী কপালখনহে ফুটা চাহ এম এল এ তই কিন্তু এই পাগলীজনীক বেছি চলি আছ দেই চব মিলিলে ভিনে ভাড়া থাকিবলৈ ঘৰ ক'ত পাবি তই চুপচাপ শুই থাক তই এতিয়া পাহৰিছিলোৱে মই আকৌ বিৰিয়া কথা ভাবি নাথাকিবি নহ'লে তাৰ ভোকটোৱে আহি আকৌ তোক দেখা দিব দেই মই এই শান্তি ইমান শান্তি পানী ছটিয়াম কি কৰো এম এল এ এতিয়াতো খাওঁতে শুওঁতে কেৱল বিৰিনাকে দেখা পাওঁ মই নাজানো বিৰিনা তুমি মোৰ মনৰ কথাবোৰ বুজি পাবানে নোপোৱা কিন্তু মোৰ মন মোৰ জীৱন মোৰ সপোন মোৰ সকলো কেৱল তোমাৰ বাবে ডাইৰেক্ট বাছখন গুচি গ'ল নেকি মই সুধিছো চন্দননগৰ যোৱা বাছখন গুচি গ'ল নেকি আপুনি আপুনি মোক সুধিছে নহয় এই বাছ ষ্টেণ্ডটো সুধিছো ইয়াত আপোনাৰ ৰুমৰ বাহিৰে আছে নেকি তাকেইতো মই মানে অলপমান এই এক্সাইটেড বাছখনৰ নহয় কোনো টাইম টেবল নাই কেতিয়াবা ৰৈ ৰৈ ভাগৰ লাগি যায় নাহেহে নাহে আৰু কেতিয়াবা আকৌ সময়তকৈ আগতীয়াকৈ আহি যায় আপুনি কওকচোন এইটো কিবা কথা হ'ল নেকি বাৰু নাই 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 একদম ভুল কথা আচলতে ইয়াৰ বিৰুদ্ধে আমি কমপ্লেইন দিব লাগে নে কি কয় আমি তাৰমানে আপুনিও চন্দননগৰত থাকে হয় 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 নহয় 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 কিন্তু মই চন্দননগৰত নাথাকিলে কি হ'ল আপুনিতো থাকে গতিকে আপোনাকতো মই সহায় কৰিবই লাগিব মানে মানে আমি ইজনে আনজনক সহায় নকৰিলে কেনেকৈ হ'ব কওকচোন বা আপুনি কিন্তু বৰ ইণ্টাৰেষ্টিং মানুহ দেই আপোনাক লগ পাই বিৰাট ভাল লাগে আপুনি ক'ত থাকেনো মই ইয়াতেই থাকোঁ ইয়াতে মানে বাছ ষ্টেণ্ডটো নহয় 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 তেৰিকা মই পাহৰিয়ে থাকিলোঁ নহয় মই ক'ত থাকোঁ শুনকচোন আপুনি গজনী নেকি মানে সেই আমিৰ খানৰ মুভিখন যে য'ত যে পাহৰি পাহৰি যায় আপুনিও তেনেকুৱা ন কথাটো গম পাই বৰ বেয়া লাগিল দেই
শুনকচোন এই পাহৰি যোৱা বেমাৰটো আপোনাৰ জন্মৰে পৰা আছে নেকি নহয় মই ভাড়া ঘৰত থাকো সেই যে তোমাৰ ঘৰটো দেখিছে এই পলাটো দেখিছে বাছখন আহিলে মই গৈ থাকোঁতে বাই শুনকচোন আপুনি সেই গজনীৰ আমিৰ খানৰ দৰে গাত এড্ৰেছ আৰু নামটো লিখি ল'ব বাই টেক কেয়াৰ মই একো পাহৰা নাই বিনা একো পাহৰা নাই মই কিন্তু তোমাক কেনেকৈ কাষত পালে বুকুখন থপথপাই থাকিলে মই কি কৰো কোৱা কি কৰি আছ আৰু সেই ছোৱালীজনীৰ লগত কি চুপতি মাৰি আছিলে ছোৱালী কোন ছোৱালী মইতো যেতিয়া এই মহেশত তই কিবা এটা কৈ থাকে চুপ চাপ শুনিব লাগে নহলে পাছত না কিবা শুনিব পাৰিবি না কিবা কৰিব পৰা অৱস্থাত থাকিবি বুজিলি নহয় নকল তোকতো এটা থানাত দি ধুলাই দিব লাগিব নহয় নহয় ছাৰ মই মানে এই ছোৱালীজনী ভাল পাওঁ বিৰিণাৰ পৰা দূৰত থাকিবি মই ভালে ভালে কৈ আছো তইও ভালে ভালে শুনি লওঁ বহুত ডাঙৰ খেল চলি আছে তই মাজতে সেই খেলখনত সোমাই আউট হৈ নাযাবি আজিয়ে দি আছো নেক্সট টাইম কিন্তু তোৰ হৰ কেইডাল চুৰি কৰি পেলাম যা এই বাছ ষ্টেণ্ডত মাতি পঠিয়ালে যে আমিতো ক'ৰবাত বহিও কথা পাতিব পাৰো এইটো মহেশ দত্তৰ বন্ধ কোঠাত কেমেৰা লাগি থাকে গমেই পোৱা নাযায় তাতে বন্ধ কোঠাত বহি গাখীৰ খাই থাকিলেও মানুহে ভাবে মদ খাই থকা বুলি মুকলি ঠাই মদ খাই থাকিলেও মানুহে ভাবে ৰঙা চাহ খাই আছে মানে কথা হ'ল মুকলি ঠাইত কথা পাতি থাকিলে মানুহে সন্দেহ নকৰে এনিৱে মেডাম মই আপোনাক আমি কৈ আছো বিৰিণাৰ ওচৰে পাজৰে কলেজৰ কোনো ল'ৰাকে আহিবলগীয়া নাই এইমাত্ৰ মক্কেল এটা ক্লাছ দিয়েই দিলো মই আৰু এটা কাম দিছিলোঁ মোক এটা পুতলা লাগে মনত আছে নহয় আছে আছে মেডাম সেই পুতলাটোৰ লগত বিৰিণাৰ বিয়া পাতিবলৈ সেই পুতলাৰ চাবিটো থাকিব মোৰ হাতত আৰু মই চাবি দিলে সি নচা আৰম্ভ কৰিব গতিকে বিচাৰ বিচাৰ মহেশ তেনেকৈ এটা পুতলা বিচাৰ বিৰিণাক নাপালে এই এমএলএৰ জিন্দগী থাকি কি লাভ হ'ব বন্ধু তই মোক পিঠাই দে মই যামগৈ ৰাম আৰে এমএলএ আহিব আপুনি কি কৰিছে আৰে তই মোক কিবা এটা কৰিব নহয় ঐ কি চাই আছ দেখা নাই এমএলএ এটা মৰিবলৈ ওলাইছে কিবা এটা কৰ কি কৰি আছ ৰ'ব ৰ'ব বিৰিণাৰ কোনো বয়ফ্ৰেণ্ড নাই সুৰক্ষা দে আৰু মই যিমান দূৰ জানো তাই ঘৰৰ মতেহে বিয়া মানে তাই দেউতাকে চাই দিয়া ল'ৰাৰ লগতহে বিয়া তাইৰ বাবে দেউতাকে সকলো হয় নেকি তাৰ মানে কেছটো বেলেগ তাৰ মানে এতিয়া ছোৱালী পতাই লাভ নাই পতাব লাগিব ছোৱালীৰ বাপেক মৰম দিলে মৰম পাবা বেদনা দিলে যাতনা পাবা ধন টকা পইচা সা সম্পত্তি সকলো মিছা সকলো খন্তেকীয়া সেয়েহে উন্মাদ ৰঞ্জন হাজৰিকাৰ ব্যৱসায়ৰ বেছিভাগ টকাই মই দান দক্ষিণাতেই খৰচ কৰোঁ এই ধৰক ক'ৰবাত যদি স্কুল ক'ৰবাত অনাথ আশ্ৰম ক'ৰবাত আকৌ নাৰী মুক্তি কেন্দ্ৰ আচলতে মানুহক সহায় কৰাতেই মোৰ পৰম সুখ নহয়নে ভাগিন য়েছ মামা আমাৰ মামাৰ মনটো একদম গাভৰু ছোৱালী গালৰ দৰে কোমল কিন্তু মামাৰ কথা মতে কাম নহলে মামাৰ বিৰাট খং উঠে আৰু তেতিয়া মামাৰ মনটো শিলতকৈ কঠিন হৈ পৰে আৰু মামাৰ নামত অসমৰ বিভিন্ন থানাত মামা আমি যে থানাত দমকল বিতৰণ কৰিছিলোঁ এই কথাটো ইয়াত নকলেও হ'ব গতিকে তুমি অকণমান বাহিৰলৈ যোৱা মুকলি হাৱা পানী খোৱা ঠিক আছে মামা মই বাহিৰলৈ বৰ মৰমৰ ভাগিন সৰুৰ পৰাই মোৰ লগত থাকিয়ে ডাঙৰ দীঘল হৈছে আৰু এতিয়া সিও মোৰ লগত থাকিয়ে এই সমাজ সেৱাৰ কামবোৰ কৰি আছে আচলতে এনেবোৰ কামত ব্যস্ত থকাৰ বাবেই বিয়া বাৰু সংসাৰ এইবোৰ কথাবোৰ চিন্তা কৰাই নহ'ল কিন্তু মাধুৰীমা বাইদেৱে যেতিয়া এই প্ৰস্তাৱ দিলে মই আৰু না কৰিব নোৱাৰিলোঁ ঠিকেই কৈছে দাদা প্ৰথমতেতো মান্তিয়ে হোৱা নাছিল
মই হে বুজাই বঢ়াই কোনো মতকৈ ইমান কৈ আছো কাৰণ মই জানো আমাৰ বিৰিণাৰ বাবে উন্মাদতকৈ উপযুক্ত পাত্ৰ আন কোনো হ'বই নোৱাৰে একদম ঠিক উন্মাদ ডাঙৰৰ বিশাল বিজনেছ আৰু তেওঁ আপোনাৰ স্কুলবোৰ মই নিজেই দেখি আহিছো বিৰিণাৰ ভাগ্যখন কিন্তু সাংঘাতিক দে মামা কি হ'ল মামা তুমি একো কোৱা নাই যে কি ক'ম একো ভাবিয়ে পোৱা নাই ঘটনাবোৰ ইমান সোনকালে ঘটি গ'ল যে মই একো তলকিবই নোৱাৰিম অৱশ্যে তোমাৰ কথা মাধুৰীমাই মোক কৈছে আৰু আজি তুমি আমাৰ ঘৰলৈ অহাৰ কথাও কৈছে কিন্তু এই সকলোবোৰ মোৰ কিবা সপোন লাগি আছে বিৰিণা এইখন ঘৰৰ পৰা ওলাই যাব কিয় মই কল্পনাই কৰিব নোৱাৰোঁ আৰু তাই বিয়া দিব পৰাকৈ ডাঙৰ হৈছে বুলি ভাবিব নোৱাৰোঁ সময়বোৰ যেন বৰ বেগাই দৌৰিছে একদম ঠিক কথা কৈছে আংকল আচলতে আমি সকলো সময়ৰ দাস সেয়েহে আমি সময়মতে সকলো কাম কৰিবই লাগিব গীতাত কিন্তু সময়ক লৈ বৰ ধুনীয়া শ্লোকে ফাঁকি কৈছে গীতাত কৈছে যে সময়ং হ'ব উন্মাদ হ'ব এতিয়া আমি আচল কথাখিনিহে পাতিব লাগে হয় বাইদেউ দাদা বিৰিণাকতো উন্মাদে প্ৰথম দেখোঁতে পচন্দ কৰিছে এতিয়া আমাৰ বিৰিণাই বা কি কয় অৱশ্যে তই পচন্দ কৰা ল'ৰা না কৰাৰ প্ৰশ্নই নাহে কাৰণ আমাৰ ঘৰৰ পৰম্পৰা তাই কেতিয়াও না কৰিব নোৱাৰে মই ঠিকেই কৈ আছো নে দাদা মই বিৰিণাৰ লগত কথা পাতিছোঁ তাইও আমি চাই দিয়া ল'ৰাৰ লগতে বিয়াত পৰিম তেনেহ'লে তথাপি মই ভাবোঁ তাই এবাৰ উন্মাদৰ লগত ভালকৈ কথা পাতি লোৱাটো ভাল হ'ব একদম ঠিক কথা আচলতে তেওঁৰ মন মিলাটোহে আচল কথা তেনেহ'লে দেৰি কৰি লাভেই নাই বিৰিণা মই অথনিয়ে মাতিছিলোঁ মাতি দে। বিৰিণা এই আমাৰ মৰমৰ ছোৱালীজনী নমস্কাৰ মোৰ নাম উন্মাদ ৰঞ্জন হাজৰিকা আৰে দৈৱকী কি হ'ল আজি মন মাৰি আছ যে কথাটো কি হা বৰ ডাঙৰ চিন্তাত পৰিছোঁ বিৰিণা মানে বিৰিণা বিৰিণা হয় বিৰিণা তোৰ মেছেজৰ ৰিপ্লাই দিলে নেকি আৰু তাই কলেজলৈ কিয় অহা নাই আজি প্ৰায় এসপ্তাহ হ'ল তাই কোনো দেখা দেখিয়ে নাই মানে মোক MLA দাহে ক'লে সি বেচেৰাটো বোলে সদায় বাছ ষ্টেণ্ডত তাইলৈ ৰৈ থাকে কিন্তু নাই তাৰ কোনো খবৰে নাই খবৰ আছে বিৰিণা কিন্তু খবৰটো যে MLA দাক কেনেকৈ দিওঁ তাকেহে ভাবি পোৱা নাই কিবা বেয়া খবৰ আছে নেকি দৈৱকী এনেকৈ মনে নাথাকিবিচোন কচোন কি হৈছে আপোনাৰ হোৱাটছএপত এখন ফটো দিছিলোঁ আপুনি চোৱা নাই ন আৰু আপোনাৰ ফোনটো অফ মই নাই চোৱা তই কথাটো কচোন আচলতে হৈছে বিৰিণাৰ বিয়া বিৰিণাৰ বিয়া ঠিক আছে কালি ৰাতিয়ে তাই মোক খবৰ দিছিল কিন্তু MLA দাৰ মনটো বেয়া লাগিব বুলি ভাবিহে মই একো কোৱা নাছিলোঁ দৰাজন বহুত ডাঙৰ বিজনেছ মই তাইক ৰিকুৱেষ্ট কৰি ফটো এখনো ল'লোঁ আৰু সেই ফটোখনকে মই আপোনাৰ হোৱাটছএপত দিছিলোঁ বিৰিণা তেওঁ কিন্তু বহুত দুখ পাব মই তাৰ কথাকে ভাবি আছো দৈৱকী সি বহুত দুখ পাব তাৰ বুকুখন ফাটি যাব কিন্তু সি কান্দিব নোৱাৰিব জানো মানে কাৰ আগত কান্দিব যাৰ আগত মনৰ কথাবোৰ খুলি ক'ব পাৰিব লাগিছিল তাৰ আগতো নিজৰ চিনাকি দিবলৈ ঘা নকৰিলে MLA দাই বিৰিণাক বহুত ভাল পাইছিল ন বহুত ভাল পাইছিল বহুত ভাল পাইছিল সি তাই বিৰিণা আপুনি এনেকৈ ভাঙি পৰিছে অকলশৰে থাকিবলৈ দে যা দৈৱকী যা
আমাৰ দৈৱকীয়ে আজি বহুত ডাঙৰ খবৰ এটা আনিছে নহয়। বীৰৰ বিয়া। দৈৱকীয়ে মোক ক'লে ইমান দিনে তোক মই এই কথাটোকে বুজাই আছো যে তাইৰ লগত তই কথা পাতছি না কি হয়, কিন্তু তই মোৰ কথাত গুৰুত্ব নিদিলি। এতিয়া এবাৰ ভাবিছা তাই তোক ভাল পোৱা দূৰৰ কথা, তাই তোক চিনিয়ে নাপায়। কিন্তু তাইক জনাব লাগিব মোৰ কথা, মোৰ ভাল পোৱাৰ কথা। সকলো জানিব লাগিব মেলেনা। প্ৰথমবাৰ কাৰোবাক ভাল পাইছিলো জানোনে। মা দেউতাৰ মৰম নোপোৱা ল'ৰাজনে প্ৰথমবাৰ কাৰোবাৰ মৰম দেখা পাইছিল। আৰে জীয়াই থাকিবলৈ কোনো কাৰণ বিচাৰি নোপোৱা ল'ৰাজনে প্ৰথম দেখাতে কাৰোবাক নিজৰ জীৱন নকৰি বুলি ধৰি লৈছিল। কেৱল তাইৰ কথাকে ভাবি থকা ল'ৰাজনে আজি তাইৰ বিয়াৰ খবৰটো পালেই জানো তাইক পাহৰি পেলাব পাৰে। আৰে তাই আনৰ হ'বলৈ ওলাইছে বুলিয়ে জানো ইমান দিনে তাইক লৈ দেখি হ'ল সপোনবোৰ ভাঙি পেলাব পাৰে। বিৰিখ শান্ত শান্ত বিৰিখ। মই শান্ত হ'ব নোৱাৰো। মোৰ বীণাৰ বিয়া তাই বিজনেছমেনটোৰ লগত, বহুত ডাঙৰ বিজনেছমেন। তাই ফটো পঠিয়াইছে জানো, চাবি তাৰ ফটো চাবি। এয়া চা এইটো নেকি দৰাটো? আৰে এই মালটোকতো মই কৰবাত দেখিছো। মই ইয়াৰ লগত কথাও ভাবিছো। দেখিছো মনত পৰা নাই, মনত পৰা নাই, মনত পৰা নাই, মনত পৰা নাই, মনত পৰা নাই। আৰে চালা মনত পৰা এই ইয়াক মই ক'ত দেখিছো মনত পৰা নাই কিয়? কাৰো পৰা কোনো ধৰণৰ সহায় ল'ব নিবিচাৰে। আনটো বাদেই দিওঁ কামটো, মামাই মোৰ পৰাই ধাৰ লৈ পইচা নলয়। নহয় মই বাৰু ধাৰ লৈ দিব পৰা অৱস্থাত নাই। যদি কেতিয়াবা দিব পাৰিলোহেঁতেন, তথাপিতো মামাই নল'লেহেঁতেন। এয়া হৈছে সৎ আৰু পৰিশ্ৰমী মানুহৰ চিন। হয় পিছে উন্মাদ, এতিয়াৰ পৰা তোমাৰ সকলো সুবিধা অসুবিধাৰ অংশীদাৰ বীৰিনা আৰু বীৰিনা কৰ্ম। থেংক ইউ আংকেল, থেংক ইউ আংকেল। আংকেল নহয়, এতিয়াৰ পৰা তুমি মোক দেউতা বুলি মাতিবা। দেউতা দেউতা ঠিক আছে, কামত দেখা। দেউতাক মনে মনে থাক, মোৰ মাথাটো এনেই খোলা হৈ আছে। কালিৰে পৰা কিনো একেটা কথাতে লাগি আছ। আৰে দৈৱকীয়ে কৈছে নহয় সি বহুত ডাঙৰ বিজনেছমেন। টিভি বা পেপাৰত কৰবাত দেখিছো চাগে। ক'ত দেখিছো মই ইয়াক চালা? এই যে মুখখন দেখিছ ক'ত দেখিছো? মই কথা পাতিছো ইয়াৰ লগত। তই কি ক'ব বিচাৰিছ? নাই নাই নাই, ক'ত দেখিছো কিয় মনত পৰা নাই মোৰ। এই ৰাজীৱ কি গম পায়? ক'ত দেখিছো কিন্তু কিয় কি মনত পৰিছে? এই গুণ্ডাটো এতিয়া বজাৰৰ মাজত দোকানী এজনৰ আঙুলি এটা কাটি দিছে। হয় হয়, সেই গুণ্ডাটো ইয়ে হয়। মনে মনে থাক এমেলেদা, মনে মনে থাক। আৰে বহুত কষ্টত আছো মই। অন্তত এইখিনি সময় প্লিজ ধেমালি নকৰিবি। নাই কৰে ধেমালি। তহঁতৰ লগত হাঁহি মাতি থাকো কাৰণে নাভাবিবি এই এমেলে ধেমালি বাহিৰে আন একো বুজি নাপায়। বুজি পাইছো তোৰ মনৰ অৱস্থা, সেইকাৰণে তোক মই সহায় কৰিবলৈ চেষ্টা কৰি আছো। ধেমালি কৰা নাই মই। চৰি মেলেদা, আচলতে এইকেইদিন মই বহুত বেছি ডিষ্টাৰ্ব হৈ আছো। ক'ৰবাত কিবা এটা ডাঙৰ গণ্ডগোল হৈ আছে। 100% চিয়'ৰ
সেইদিনা বজাৰৰ মাজত দেখা গুণ্ডাটো ইয়ে হয় একেবাৰে হোৱা নাই কিন্তু এনেকুৱা এটা গুণ্ডাৰ লগত বিৰিণাৰ বিয়া আৰু দৈৱকীতাই কৈছে সি বহুত ডাঙৰ বিজনেছমেন আৰে মিছা মোৰ এনে লাগি আছে এই গুণ্ডাটোৱে আমাৰ চবকে দুৰ্ভোগ বনাই আছে কিন্তু সিদিনা সেই পুলিচ অফিচাৰটোও কি কৈছিল তোৰ মনত আছেনে সিও কৈছিল ক'ৰবাত কিবা এটা ডাঙৰ খেল চলি আছে কিন্তু কি ডাঙৰ সেই খেল মই উলিয়া নে কাৰ বিৰুদ্ধে কি খেল খেলি আছে সেইটো মই উলিয়া হেৰি কি কৰিম বুলি ভাবিছ হ'ব একো নাই মেলেদা কিন্তু কৰিম প্ৰথমতে সেই গুণ্ডাটোৰ বিষয়ে মই সকলো খা খবৰ উলিয়াব লাগিব সি কোন ক'ত আৰু কিয় বিৰিণাৰ জীৱনলৈ আহিছে সেইটো মই উলিয়াম তই চিন্তা নকৰিবি মেলেদা এই খেলখন মই মনে মনে বহি চাই থাকিব নোৱাৰো তাক মই বিচাৰি উলিয়ামে সঁচা হৃদয়খনে যিটো বিচাৰিছে সেয়াই হ'ব বিৰিণা তোৰেই হ'ব হ'বই লাগিব মেলেদা হ'বই লাগিব এই উন্মাদৰ সমস্যাটো সমাধান কৰি মই বিৰিণাক লগ কৰি মোৰ মনৰ কথাবোৰ কওঁ মই জানোৱেই মেলেদা তাই মোক বুজি পাব তাই বুজি পাব যে পৃথিৱীখন বিৰিণাৰ পৰাই আৰম্ভ হয় আৰু বিৰিণাৰ মাজতেই শেষ হৈ যায় তোমার বাবে দূর সপোন লাগে আপোন তোমার ভাবে আর ফুল কবিতাবোৰ তোমার বাবে জোনাকি রাতি মোৰ তোমার ভাবে মোরে উশাহ বুকুৰে মাজত এজা খেপা বিৰিখে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আখৰা বিৰিখে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আখৰা তুমি দি থাক তোমাৰ পৃথিৱীত মই বিচাৰিছো নিজক তুমি মোৰে সপোন তুমি দি থাক তোমাৰ পৃথিৱীত মই বিচাৰিছো নিজক তোমাৰ বাবে মোৰে উশাহ বুকুৰে মাজত এজা খেপা বিৰিখে বিৰিণাৰে বতৰা এজাক ধুমুহা হয় ধুমুহা আপোনাক মই এটা লাষ্ট অফাৰ দিছো আজিৰ পৰা আপোনাৰ আৰু আপোনাৰ যে সেই কাম নাইকিয়া ল'ৰাটো আছে তাৰ চলন ফুৰণৰ সমস্ত খৰচ মই বহন কৰিম বাইদেউ অফাৰটো কেনে লাগিছে Sorry, Ji. Asalate আমি অলপ ব্যস্ত হৈ গ'লো দেৰি হ'ল। একো প্ৰব্লেমে নাই আমি নোযোৱালৈকে এনেও চিনেমা হলত চিনেমা ষ্টাৰ্ট নহয় ব'লা মালিকজনে মানে মোৰ পৰা বহুত টকা ধাৰলৈ লৈ থৈছে পেহী আমি আহিছোঁ থাকিবা বাই মৰম দিলে মৰম পাবা বেন
পিৰণ দিলে যাতনা পাবা আহিছো পেহী বাই জুইৰ লগত খেলা কৰিছে কিন্তু পাহৰি গৈছে যে জুইৰ লগত খেলা কৰিলে সকলো জ্বলি চাৰখাৰ হৈ যাব মই তোমাক আগতেই কৈছিলো যে ইয়াৰ দৰে ৰাস্তাৰ গুণ্ডাতৰ ওপৰত ইমান বিশ্বাস নকৰিবা ৰাস্তাৰ গুণ্ডা নহলে কোন আহিব আমাৰ মতে কাম কৰিবলৈ কোন ভাল ঘৰ ল'ৰাই আমাৰ প্ৰস্তাৱত মাতি হয় বিৰিনাক বিয়া কৰাব আৰু বিয়াৰ পিছত গোটেই সম্পত্তি আমাৰ হাতত তুলি দিব আরে আসরে কি সাংঘাতিক অঙ্ক আচ্ছা আপোনালোক মানৱ নে দানৱ মোৰ হলে ডাউট আছে ঐ কোন তই হা আৰু ইয়াত কি কৰি আছ মই কোনকে আপোনালোকৰ জানি একো লাভ নহ'ব কিন্তু মই ইয়াত কি কৰি আছো সেই কথাটো কিন্তু আপোনালোকক জনাবই লাগিব মই আপোনালোকৰ ওচৰলৈ আহিছিলো সেই উন্মাদ ৰঞ্জন হাজৰিকাৰ আপোনালোকো সেই একে অৰণ্য কিন্তু মই তোমাক চিনি পোৱা নাই হয় আংকেল আপুনি মোক চিনি নাপাব কিন্তু আপোনাক বহুত জৰুৰী কথা এটা জনাব লগা আছে চৰি আজি অলপ মই বিজি আছো তুমি বেলেগ না থেংক ইউ বিৰিনাৰ জীৱনতকৈও বেছি দৰকাৰী কাম আপোনাৰ থাকিব পাৰে জানো আংকেল বিৰিনা তুমি বিৰিনা কেনেকৈ চিনি পোৱা কেৱল বিৰিনাৰ নহয় আংকেল মই সেই উন্মাদ ৰঞ্জন হাজৰিকাকো চিনি পাওঁ যাৰ লগত আপুনি বিৰিনাৰ বিয়া ঠিক কৰিছে এই ল'ৰা সঁচা কথা কোৱা তুমি কোন আৰু কি উদ্দেশ্যলৈ ইয়ালৈ আহিছা যিজন উন্মাদ ৰঞ্জন হাজৰিকাক আপুনি এজন ডাঙৰ বিজনেছমেন বুলি ভাবি আছে সি আচলতে এটা গুণ্ডা ৰাস্তাই ঘাটে মাৰপিট কৰা মানুহক ভাবুকি দি ধন লুটা এইবোৰে তাৰ কাম আংকেল চুপ থাক একদম চুপ থাক তই মোক চিনি পোৱা নাই হা এইদৰে উল্টা পুল্টা কথা কৈ ধন খৰচ বা ধুৰন্ধৰ মই বহুত লগ পাইছোঁ ভালে ভালে আকৌ ওলাই যা ওলাই ইয়াৰ পৰা মই জানিছিলো আংকেল আপুনি মোক বিশ্বাস নকৰিব এক মিনিট এমএলএ দা লয়নক ভুল কৰিছ বহুত ডাঙৰ ভুল কৰিছ তহঁতে আমাৰ কোম্পানী কাটি পেলাব ধৰণে ইয়াক চিনি পাইছেনে আংকেল প্ৰকাশ তুমি প্লিজ আংকুল মোক বচাওক আংকুল ইয়াতে উঠাই নি মোক বৰ বেয়াকৈ মাৰ্ডাৰ কৰিছে আংকুল প্লিজ আংকুল মোক প্ৰকাশ চা তোৰ হাতত সময় একেবাৰে কম আছে ভালে ভালে সঁচা কথাবোৰ কৈ দে কম যে উন্মাদ ৰঞ্জন হাজৰিকা আচলতে কোনো নহয় নহ'লে আজি মই তোৰ লগত কি কৰিম মই নিজেও ক'ব নোৱাৰিম কৈছো সকলো সঁচা কথা কৈছো মই মোক মাফ কৰি দিব আংকুল উন্মাদ মোৰ মামা চামা কোনো নহয় মই মাত্ৰ পইচাৰ বাবে তাৰ লগত কাম কৰিছিলো আচলতে আংকুল উন্মাদ বহুত ডাঙৰ গুণ্ডা হয় গুণ্ডা